হাই গাইজ, আজি মই আপোনালোকক এনেকুৱা ধৰণৰ ফিল্মি ৱেবছাইটৰ কথা ক'ম 90% মানুহে নাজানে, য'ত সকলো ধৰণৰ মুভি চাব পাৰি আৰু সেইবোৰ সকলোবোৰ হিন্দীত চাব পাৰি। আপোনাৰ হলিউড অথবা বলিউডটো হিন্দীয়ে আৰু সাউথ ইণ্ডিয়ান মুভিবোৰ আপোনালোকে হিন্দীত চাব পাৰে। তো একেবাৰে সহজ, পলম নকৰি ভিডিঅ'টো আগবাঢ়ো। তলত দিয়া লাল বাটনটোত ক্লিক কৰি ছাবস্ক্ৰাইব কৰক এছামিজ টেক জ্ঞান চেনেলটো আৰু ঘণ্টিটো বজাই দিয়ক যাতে আমাৰ ভিডিঅ'বোৰৰ নটিফিকেশ্যনবোৰ আপোনালোকে ফ্ৰীতে পায়। তো আপুনি যিকোনো এটা ৱেবছাইট খুলি লওক, গুগলত যাওক, তাতে চাৰ্চ কৰিব। চাৰ্চ বক্সটো অ'পেন কৰি বলিশ্বেয়াৰ বুলি টাইপ কৰিব, BOLLYSHARE বলিশ্বেয়াৰ চাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত প্ৰথম যিটো লিংক আহিব সেইটোতে ক্লিক কৰিব। প্ৰথমটো bolishare.com আপুনি দেখিবলৈ পাইছে, তাতে ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত দেখিব পাৰিব সকলো ধৰণৰ মুভি, হলিউড, বলিউড, সাউথ ইণ্ডিয়া সকলোবোৰ মিক্সাৰ থাকে। ইয়াতে আপুনি চাব পাৰিব বা ইয়াৰ পৰা আপুনি ডাউনলোড কৰিব পাৰিব। সকলোবোৰ আপোনালোকে ইয়াতে চাব পাৰে। সকলোবোৰ চিনেমা, কোনোবাই হলিউড চাই ভাল পায়, কোনোবাই বলিউড, কোনোবাই সাউথ ইণ্ডিয়ান মুভি চাই ভাল পায়। তো আপুনি বহুত আছে, আপুনি নিজে চাব পাৰিব। আপোনাক আৰু এটা কথা কওঁ, 3 ডটত ক্লিক কৰি আপুনি সকলো ভাগ পাব। বলিউড, হলিউড, সাউথ, পাঞ্জাবী, টিভি শ্ব', কামিং চুন, আপোনাৰ সকলো ধৰণৰ চাব পাৰিব। ইয়াতে মই আপোনালোকক দেখুৱাইছোঁ, বলিউডত ক্লিক কৰিছোঁ। আপোনালোকক ডাউনলোড কৰি মই দেখুৱাম। আপুনি ইয়াৰ পৰা সকলো ডাউনলোড কৰি ল'ব পাৰে নিজে নিজে। মই আপোনালোকক এইটো ডাউনলোড কৰি দেখুৱাম। আপোনালোকে এয়া চাব পাৰে সকলোবোৰ নতুন চিনেমা, য'ত আপুনি সকলোবোৰ হিন্দীত চাব পাৰিব। খুবেই ভাল, আপোনালোকে চাই আছে সকলোবোৰ নতুন 2018 ফিল্ম। আৰু যিকোনো ফিল্ম নতুন চিনেমা আহিলে আপুনি ইয়াত প্ৰথমত পাব। আৰু এইবিলাক সকলোবোৰ ফ্ৰীতে, আপোনালোকে জাষ্ট ডাউনলোড কৰি চাব লাগে। আপোনালোক দেখুৱাৰ কাৰণে মই বাকী 2খন ডাউনলোড কৰি চাম, আপোনালোক দেখুৱাম। আপোনালোকে যিকোনো চাব পাৰে। আপোনালোকে ইয়াত চাব পাৰে হল ৰেকৰ্ডিং নে অৰিজিনেল। আপোনালোকে ইয়াত চিম্পল ডাউনলোড চিম্পল কৰিব পাৰে। আপোনালোকে ইয়াতে ডাউনলোড চিম্পল বা অনলাইনত চাব পাৰে। তাৰপিছত আপোনালোকে ইয়াত চাইছে HD আৰু নৰ্মেল HD আপোনালোকে চাব পাৰে। ইয়াতে ফুল HD ডাউনলোড কৰিব পাৰে আৰু নৰ্মেল। আপোনালোকক দেখুৱাৰ কাৰণে মই নৰ্মেলটো ডাউনলোড কৰিম। আপোনালোকে চিম্পলি ইয়াতে ক্লিক কৰি দিয়ক। তাৰপিছত আপোনালোকে ইয়াত চাইছে ডাউনলোড, আপোনালোকে প্লে অনলাইনো চাব পাৰে। আপোনালোকে ইয়াত চাই ডাউনলোড আছে। থেংকছ ফৰ ৱাচিং মাই